মোৰ নাম পংকজ প্ৰতীম দত্ত। মোৰ ঘৰ গোলাঘাট জিলা দেৰগাঁও। মই সদৌ অসম ছাত্ৰ সন্থাৰ অন্তৰ্গত দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উপসভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিলোঁ। কিন্তু দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে গম নোপোৱাকৈ মই আলফা স্বাধীন বিপ্লৱী সংগঠনত যোগদান কৰিলোঁ। সেয়েহে দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সমূহ বিষয়ববীয়াৰ ওচৰত মই ক্ষমা প্ৰাৰ্থী। তেখেতলোকে যেন মোক ভুল নুবুজে। অসমৰ নতুন প্ৰজন্মৰ প্ৰতিনিধি হিচাপে মই বিশ্বাস কৰোঁ অসমৰ অস্তিত্ব ৰক্ষাৰ বাবে সাৰ্বভৌম স্বাধীন অসমৰ বিকল্প নাই। সেয়েহে মই আলফা স্বাধীন বিপ্লৱী সংগঠনত যোগদান কৰিলোঁ। আমাৰ কি নাছিলে? 17 বাৰ কৰি ভাৰতে আক্ৰমণ কৰিও আমাক পৰাজিত কৰিব পৰা নাছিলে। আমি বীৰ জাতি আছিলোঁ। কিন্তু আজি আমি অসমৰ প্ৰত্যেকটো সমস্যা সমাধানৰ ক্ষেত্ৰত ভাৰত ৰাষ্ট্ৰৰ ওচৰত আঁঠুকাঢ়ি ভিক্ষা খুজিব লাগে কিয়? সেয়েহে অসমৰ নতুন প্ৰজন্মক মই আহ্বান জনাইছোঁ, আহক আলফাৰ স্বাধীন পতাকা তলত সমবেত হৈ সন্মিলিত জাতীয় মুক্তি সংগ্ৰামখন আগুৱাই লৈ যাওঁ। আমাক এমুঠিমান বুলি তাচ্ছিল্য কৰাসকলক মই কওঁ, গেৰিলা যোদ্ধাৰ এমুঠিমানৰ বহুত তাৎপৰ্য আছে। এই এমুঠিমানে ভাৰতীয় সেনাবাহিনীক জ্বলা-কলা খুৱাই আছে আৰু জ্বলা-কলা খুৱাই থাকিব। আপোনালোকে পাহৰি নাযাব, এই এমুঠিমানৰ আত্মবলিদানৰ কাৰণে আপোনালোকে অসমত অসমীয়া বুলি বুকু ফিনাই ঘূৰি ফুৰিব পাৰিছে। ধন্যবাদ। জয় আই অসম। আলফা স্বাধীন জিন্দাবাদ, স্বাধীন অসম জিন্দাবাদ। কিন্তু ফ্ৰীডম ইজ নট ফ্ৰী।